নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে আপোনালোকৰ? নকল দেশ বুলি ক'লে আপোনালোকৰ মনলৈ এখন দেশেই আহে। এই দেশখনেই হৈছে চীন দেশ। আজি আমি এই চীন দেশখনৰ বিষয়ে অলপ নজনা কথা পাতিম। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো আহক। চীন দেশ। চীন এখন উন্নত দেশ। উন্নত দেশ হোৱা স্বত্বেও চীন হৈছে পৃথিৱীৰ সবাতোতকৈ জনসংখ্যা থকা দেশ। এই দেশখনে পৃথিৱীৰ সকলো বস্তু নকল কৰি বনাব পাৰে। ইয়াত সকলো ধৰণৰ জীৱ-জন্তু, কীট-পতংগ খোৱা হয়। ইয়াত জুন মাহত ডগ মিট ফেষ্টিভেল পতা হয়। এই ফেষ্টিভেলত 10 পৰা 20 মিলিয়ন কুকুৰ হত্যা কৰা হয়। সাধাৰণতে আমি ডিম পানীত বইল কৰি সিজাই খোৱা হয়। কিন্তু চীনৰ লোকসকলৰ মতে চীনৰ সৰু ল'ৰা-ছোৱালী পেচাবত ডিম সিজাই খালে বহুতো বেমাৰৰ পৰা হাত সাৰিব পাৰি। এই চীন দেশখনত প্ৰতি বছৰে 40,000তকৈ অধিক মেকুৰী খোৱা হয়। পুতলাৰ লগত খেলি সৰু ল'ৰা-ছোৱালীবোৰে বহুত ভাল পায়। কিন্তু আপুনি জানেনে 80% পুতলা এই চীন দেশখনৰ পৰাই আমাৰ বিশ্বলৈ আহে। চীন দেশত দেৱালী উদযাপন নকৰে যদিও আমাৰ দেশলৈ চীনে 80% দেৱালী লাইট আৰু ফটকা আমাৰ দেশলৈ যোগান ধৰে। চীন দেশত ফেচবুক আৰু টুইটাৰ 2009 চনতেই বেন কৰি দিছিল। চীনত প্ৰায়বোৰ মানুহে চিগাৰেট খায়। ইয়াত চিগাৰেট খোৱা ইমানেই বেছি যে ইয়াত 1 ছেকেণ্ডত 50,000তকৈ অধিক চিগাৰেট বিক্ৰী হয়। ফুটবল খেল প্ৰায়বোৰ মানুহে খেলি ভাল পায়। আপুনি জানি আচৰিত হ'ব যে পৃথিৱীৰ বিখ্যাত ফুটবল খেল প্ৰথমে চীন দেশতে আৱিষ্কাৰ হৈছিল। চীন দেশখনত অত্যাধিক বেছি পলুচন হয়। চীনৰ বেইজিং চহৰখনত বেছি পলুচন হোৱাৰ বাবে তাৰ মানুহবোৰে মাস্ক পৰিধান কৰি থাকিব লগা হয়। চীন সাধাৰণতে নকল বস্তু বনোৱাত পাকৈত, কিন্তু চীনে ভাল বস্তুও বনাব পাৰে। আজিলৈ চীন দেশখনৰ বিষয়ে ইমানেই। আৰু যদি চীন দেশখনৰ বিষয়ে আপোনাৰ জানিব মন যায় তেন্তে গুগলত চাৰ্চ কৰি জানিব পাৰিব। আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই।